আজিৰ ভিডিঅ'টো অলপ মানে বেলেগ জেগাৰ পৰা আমি আজি এঠাইলৈ যাবলৈ ওলাইছোঁ। আহি পাইছে বাছখন, দেখিছে আপোনালোকে বাছখন। এতিয়া আমি যাম এটা অন্য জেগা, এটা অন্য ঠাই, আপোনালোকে নেদেখা ঠাই এখন মই দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে কেৰপাভিটা। হেই গাইজ, স্বাগতম টু জেডিছ ব্লগ। আজি আমি এটা বেলেগ জেগাত যাবলৈ আহিছোঁ। মানে মই আছোঁ এতিয়া কেৰপাভিটাত। কেৰপাভিটাত আমাৰ লগ আছে, লগবিলাক মই দেখাই আছোঁ আপোনালোকক কোন কোন যাব। আৰু আমি এতিয়া যাম মানে এটা মন্দিৰ, অসমৰ ভিতৰত ডাঙৰ মন্দিৰ। তো আপোনালোকে হয়তো আগত যায়ো পাব পাৰে বা আপোনালোকে যোৱা থাকিব পাৰে মোৰ তাত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰাকৈ ক'ৰ মন্দিৰত যাম। আমি আজি মানে বলবমত যাব আহিছোঁ, বলবম যাম। আপোনালোকে আগৰ ভিডিঅ'টো মই দেখাইছোঁ বলবমত যোৱা। আজি বেলেগ জেগাৰ লগ মাতিছে, চ' আহিছোঁ ইয়াত সিহঁতৰ লগত যাম বুলি। মই দিনত থাকিব নোৱাৰিলোঁ, বহুত যোগাৰো কৰিছে, মই এইবোৰ দেখাব নোৱাৰিলোঁ। কিন্তু তথাপিও যদি তাত নোমাওঁতে কিজানি মই দেখাব পাৰোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। গোটেই চিট প্ৰায় ক্লিয়াৰ হৈছে আৰু দুই এজন উঠিব বাকী আছে। এইফালে থৈছে কেৰাহী চৰিয়া এনেকৈ, এইফালে দৃষ্টিহঁত, এইফালে আছে ডাঙৰ মানুহ আছে। এনেকৈ আমি গোটেইকেইজন চাই থাকক বাকী। এতিয়া আমি বহি ল'লোঁ মোৰ বন্ধুৰ লগত, আমাৰ গাঁৱৰ পৰা লৈ আহিছোঁ তাক। বাকী চব বাহিৰৰ হয়, দেখাই আছোঁ আপোনালোকে চাই লওক। আৰু এতিয়া আমি যাত্ৰাটো আৰম্ভ এতিয়া হ'ব। চ' ভিডিঅ'টো এতিয়াৰ পৰা শুৰু। বলবম 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 বলবম। ফাইনেলি আমি পাই গ'লোঁ তাম্ৰেশ্বৰ। এতিয়া আমি তাম্ৰেশ্বৰ দেৱালয় পালোঁ এতিয়া। তো ইয়াত ৰখি অলপমান সেৱা কৰি তাৰপিছত আকৌ যাম, আমাৰ জাৰ্ণিটো আকৌ আৰম্ভ হ'ব। এতিয়া আমি ধূপ জ্বলাই ল'লোঁ, ইয়াত আমি পূজাটো কৰি আমি আকৌ বলবম 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 হৰ হৰ মহাদেৱ কি জয়, হৰ হৰ মহাদেৱ কি জয়, হে জয় চন্দ্রশেখর জয় ক্ষীরে জগৎধারী। ফটা মাৰি দিবা আৰু মাৰি মাৰি মোৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিবা। মাৰি ধৰি এই বিভাগ বাছত উঠি গান শুনি শুনি যোৱাৰ এটা মজাই বেলেগ। আৰু এইফালে হৈছে ৰাতি চাওক। এইফালে আছে আমাৰ ড্ৰাইভাৰটা নাচি নাচিও গাড়ী চলাই আছে। মানে কি ক'ম, ফূৰ্তি চাৰিওফালে মাথো আনন্দৰ সীমা নাই। কিবা এটা বেলেগতকৈ বেলেগ লাগে যেতিয়া আমি লগ হৈ যাওঁ, মানে কি ক'ম, চাওক। ফাইনেলি এতিয়া বাজিছে দুটা বাজিল। আমি আহি পাইছোঁ ইয়াত। তাৰে কাষতে আছোঁ, মন্দিৰৰ কাষত। এতিয়া ৰন্ধাৰ কাৰণে আমি জেগা যোগাৰ কৰিব লাগিব, জেগাখিনি বনাব লাগিব। আহি পালোঁ, এইফালে গাড়ীৰ পৰা আমি নুমাব লাগে বস্তুবিলাক। গাড়ীৰ পৰা নুমাই লওঁ প্ৰথমতে। এতিয়া আমি খিচাৰি বনোৱাৰ কাৰণে গাড়ী ৰখালোঁ, খিচাৰি বনাই কেনে। আৰু বেছি দূৰ নাই, ইয়াতে বনাই লৈ যাব লাগিব খিচাৰিটো। ইয়াতে বনাই বা খাই কেনে যাব লাগিব। আৰু তাত বনাবতো নোৱাৰোঁ, বহুত মানুহ থাকিব। যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো কি কৰিব। এতিয়া খাই লওঁ আমি আগতে, মানে খাই লওঁ মানে কি বনাই লওঁ, খাই ল'ম, তাৰপিছত বনাই কেনে খাই দিম আৰু যাই। ফাইনেলি আমি আহি পালোঁ শিৱলিংগৰ কাষত। মানে আমি আহিছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ, অসমৰ ভিতৰত সবাতোকৈ ডাঙৰ শিৱলিংগ হয়। চ' আপোনালোকে হয়তো দেখিছে, কিছুমানে হয়তো নেদেখিব পাৰে। সেইকাৰণে আমি আহি পাইছোঁ ইয়াত, বাছ চাছ ৰখাই থ'লোঁ। এতিয়া আমি যাম।
আমি ৰাতিতে খিচাৰিটো খাই লৈছিলোঁ এতিয়া ৰাতিপুৱা আমি আহি পালোঁ এতিয়া বাজিছে 5টা তো আহি পালোঁ এতিয়া 5টা বজাত আহি পাইছোঁ দেখিছে কিমান জাম কিমান মানুহ বহু দূৰ খোজকাঢ়ি কাঢ়ি আহি আমি পাই গ'লোঁ আমাৰ ওচৰতে আৰু বেছি দূৰ নাই চায়ত ফাইনেলি আৰু বেছি দূৰ নাই আমাৰ লক্ষ্যস্থানলৈ আৰু এটা বস্তু মানে চাৰিওফালে গাড়ী আৰু বক্সৰ চাউণ্ড মানে মাথা চাথা বিষাই গৈছে এইকাৰণে কি ক'ম চাওক ইমান মানুহ ফাইনেলি মহামৃত্যুঞ্জয় মন্দিৰ আজি দেখাবলৈ যাই আছোঁ আপোনালোকক চাই থাকক ফাইনেলি পাই গ'লোঁ আমাৰ গন্তব্য স্থান মহামৃত্যুঞ্জয় মন্দিৰ যিহেতু আমি আহি পালোঁ এতিয়া ল'ব লগা আছে যিহেতু গা ধুব লাগিব গা ধোৱা নাই আমি এতিয়াও আৰু এইফালে চাওক ইমান দোকান মানে চাৰিওফালে দোকান সেইকাৰণে ভাবিছোঁ ক'ত পাওঁ ঘৰত এই ঘৰটো বিচাৰি লওঁ সেইকাৰণে বিচাৰি আছোঁ ক'ত পাওঁ আৰু সেইফালে দোকান আছে সেইফালে যাই আগৰ ফালে যাই লওঁ যোৱাৰ আগত চাওঁ এটা ভিউ চাওঁ মই লগত এটা বস্তু লৈ অনা নাছিলোঁ ঘৰত মানে পানী অনা ঘৰটো মই অনা নাছিলোঁ চ' পানী অনা ঘৰটো বিচাৰি আছোঁ ইয়াত বহুত দোকান আছে মানে ইমানেই মানুহ আপোনালোকে চাওক মানুহ ইমানেই আছে ধৰিব পৰা নাই দোকান কোনখন মানুহ বিচাৰি আছোঁ আপোনালোকক দেখাই যাই আছোঁ ক'ত আপোনালোকে তাৰ পৰা বজাৰ কৰি আনতকৈ ইয়াতে পাই যাব মানে সেইটোত পায়েই ন চব কিনি পায় মই ঘৰটো বিচাৰি আছোঁ ফাইনেলি ঘৰৰ দোকান পাই গ'লোঁ এই ঘৰত লৈ লওঁ এতিয়া মই ইয়াৰ পৰা এইটো ঘৰত লৈ ল'লোঁ হৈ গ'ল আৰু বাকী কামটি কৰি মই তাতে যাম গা ধোৱাত যাম দেখাই যাওঁ আপোনালোকে কি কৰোঁ সকলো দেখাই যাম আপোনালোকে মাথো চাই থাকক ইউটিউবত এতিয়াও মই গা ধোৱাই নাই মানে মই বুলি নহয় আমাৰ গ্ৰুপটো গা ধোৱাই নাই এইফালে চাওক লাইনত যাই আছে ভিতৰৰ ফালে যাব দি আছে এইফালেদি এনেকৈ ঘূৰি যাব লাগিব সেইটো হৈছে শিৱলিংগ কি হ'ব নাজানো আৰু বাপৰে বাপ এইফালে এবাৰ চাওক শিৱলিংগটোৰ মই গা ধুব আহিছিলোঁ ইয়াৰ পৰা ভিউটো দেখা পাই মই এবাৰ কেমেৰাত শ্বুট কৰি ল'লোঁ চাওকচোন কি ধুনীয়া এটা মানে কিবা এটা ভাল লাগে দেখিলে কিবা এটা মনটো শান্তি লাগি যায় বাপৰে শিৱ বা লগ পোৱা যেন পায় মানে কিবা এটা ফিল চাওক আৰু এইফালে মানুহ চাওক এইফালে গা ধুব আহিছে মানে ইমানেই মানুহ মানে কুঁয়া হৈ গৈছে এই জেগাখিনি গা ধোৱা জেগাখিনি কুঁয়া হৈ গৈছে তাতে আৰু কেনেকৈ গা ধুম আমি ইয়াত গা নুধুওঁ মই পুলত গা ধুম চ' আহিলোঁ মই এনেকৈ ওলাই আহিলোঁ এইফালৰ পৰা মই দেখাব চেষ্টা কৰিলোঁ ফাইনেলি গা চা ধুই আহি গ'লোঁ পানী লৈ মই আজি অকলে পূজা কৰিব লগা হ'ল লগকেইটা ক'ত আছে এতিয়াও মই বিচাৰি পোৱা নাই মই অকলে আছোঁ বৰ্তমান চ' ইমান লাইন আমি ফাইনেলি লগ পাই গ'লোঁ মই লগকেইটাক বিচাৰি আছিলোঁ চ' এইকেইটা ইহঁতে লাইনত খাৰা হৈ আছে মই একলা এৰি দিছোঁ এইটো লাইন বাপৰে এইফালে দেখা পালোঁ পদুম নগৰ পানীত থকা এইফালে আমাৰ ডাইৰেক্টৰ এইফালে কেমেৰামেন মানে ফটো শ্বট হৈ আছে ফটো শ্বট এইটো হৈছে লিংগ এতিয়া ফটো মাৰি থাকিলেতো নহয় আমি এতিয়া আহিলোঁ পাছফালে মানে লাইনটো কাটি আহিলোঁ আমি সেইবিলাক দেখাব নোৱাৰিলোঁ যদিও কাটি আহিলোঁ আমি পাছফালে আহি এই ভিউটো চাওক আমি পাছফালে আছোঁ পাছফালে ৰখি ভিডিঅ' বনাই আছোঁ মানে সোমাবৰ কাৰণে ট্ৰাই কৰি আছোঁ যিহেতু সোমাব নিদিয়ে একেলগত লাইন পাতি সোমাব দি আছে দেখিছে লাইন পাতি সোমাব দি আছে প্ৰশাসন আছে প্ৰশাসনৰ দায়িত্বত দিছে চ' আমি এতিয়া সোমাব লাগিলে আৰু পাৰ হ'বই লাগিব উপায় নাই মহিলাসকলক যাব দিয়া হয় কিন্তু ল'ৰাবিলাক বহুতো যাব নিদিয়ে চ' ঠেলা চাগে অলপ সোমাব লাগিব ভিতৰত সোমাই আহিলোঁ লাইন
আগত আহি লাইন দেখো চাওক মানুহ চাওক পিছফালে চাওক মোৰ পিছফালে বহুত কষ্ট কৰি সোমাইছোঁ লাইনত বেছি নাই আৰু সিফালে যাই আছে ভিউটো চাওক না কি ভিউ এটা এইটো আপোনালোকে দেখি আছে মোৰ পিছপিনে হৈছে এইটো মহামৃত্যুঞ্জয় মন্দিৰ শিৱলিংগ ইমান ডাঙৰ শিৱলিংগটো এইফালে আছে লাইন পাতি শাৰী শাৰীকৈ যাব লাগিছে এইফালে মানুহে নাই চাওক তাৰ ৰখিব দিয়া নাই চ' ভিতৰত যাই দেখাই আছোঁ কি আছে ভিতৰত ভালকৈ দেখাম মই কি আছে সকলো দেখাম এইটো এটা বাহিৰৰ মন্দিৰ মোবাইল আছে ফাইনেলি লৈ ল'লোঁ ইয়াতো ফটাটো লৈ ল'লোঁ আৰু এইফালে মন্দিৰৰ ভিতৰত মানে মোবাইল এলাও নাই চ' মই দেখাব নোৱাৰিলোঁ মন্দিৰৰ ভিতৰত এটা শিৱলিংগ আছে তাতে পানী ঢালিছে তাৰপিছত এনেকৈ হৈ গৈছে বাকী আৰু মানুহ চাওক এইফালে পূজা সেইফালে ধূপ চুপ জ্বলাই দিছে যিহেতু ইয়াতে ভিতৰত ধূপ জ্বলাব নিদিয়ে তো বাহিৰতে ধূপ ইয়াতে জ্বলাব লাগিব জ্বলালে ভিতৰত এলাও নাই তাতে সিহঁতে জ্বলাইছে পূজাৰীয়ে জ্বলাইছে তাৰপিছত বেলেগ ধূপটো যিহেতু ভিতৰত লগাবৰ মানে তাতে জেগা নাই বা এলাও নাই তাতে চ' বাহিৰতে সকলোৱে দিছে এতিয়া বাহিৰতে দিয়ে বাহিৰতে পৰা আমি পূজা কৰি আছোঁ ধূপ জ্বলাই দিছোঁ বাকী হ'লে নাথাকে জানিব কি হয় আজিৰ পূজা আমাৰ ইমানতে সমাপ্ত কৰিলোঁ আৰু বৰ বিশেষ নাই এতিয়া আমি খাব লাগিব কিবা অলপ কাৰণ একো খোৱা নাছিলোঁ তাত খিচাৰি খাইছিলোঁ আমি খিচাৰি বনাইছিলোঁ সেইবোৰ বাৰু ভিডিঅ' বনোৱাও নহ'ল যি নহওক কি দেখালোঁ কি শিকিলে আপোনালোকে নাজানো কিন্তু মই আহি পোৱা নাছিলোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ ভিতৰত সবতকৈ বৃহৎ আকাৰৰ শিৱলিংগ এইটোৱেই ত' আপোনালোকে কেনেকুৱা পালে ভিডিঅ' কমেণ্ট কৰি জনাব আৰু সকলোৰে এইটো ভিডিঅ'ৰ জৰিয়তে মনৰ বাচ্ছা পূৰণ হওক বলে বম কে বল বম 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 এতিয়া আমি কিবা অলপ খাই লওঁ তাৰপিছত বাই বাই দিম এতিয়া মই আছোঁ বাই ভনী হোটেলত ৰেষ্টুৰেণ্ট হয় এখন ৰেষ্টুৰেণ্টত এইখিনিতে কিবা এটা খাই লৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বাকী আৰু যোৱা ভিডিঅ' এটা বেলেগকৈ বনাম চাৰি এতিয়া খোজকাঢ়ি গাড়ীৰ ওচৰ পালোঁ এতিয়াও শিৱলিংগটো দেখা পাই আছোঁ যি নহওক পিছত আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই